ছাত্ৰ ছাত্ৰীসকল আজি আমি বহুপদৰ বিভাজন কলন বিধি পঢ়িম আমি সৰুৰে পৰা যেটো কলন বিভাজন কলন বিধি পঢ়ি আহিছো হেতুৱে হ'ব বহুপদৰ বিভাজন কলন বিধি সৰুৰ পৰা আমি পঢ়ি আহিছো যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ তাৰমানে ভাজ্য মানে যেটো সংখ্যাক আমি হৰণ কৰিম ভাজক মানে হৈছে যেটো সংখ্যাই হৰণ কৰিম আৰু ভাগফল মানে হৈছে তাৰ উত্তৰটো আমি কিমান পাম আৰু ভাগশেষ মানে হৈছে বাকি থাকি যোৱাটো এতিয়া বহুপদৰ বিভাজন কলন বিধি হলে এই সকলোবোৰ এটা এটা বহুপদ হ'ব আমি ভাজ্যটো সদায় px বুলি লওঁ বহুপদত px এটা বহুপদ ভাজক gx তাৰমানে আন এটা বহুপদ এই gx এ px বহুপদক হৰণ কৰিছে আৰু ভাগফল পাইছে qx আমি ভাগফলটো লওঁ qx এটো এটা বহুপদ আৰু যেটো ভাগফল পায় হেতু আমি লওঁ rx ইয়াত এটো এটা বহুপদ এটোৱে হৈছে বহুপদৰ বিভাজন কলন বিধি ইয়াত px মানে ভাজ্য gx মানে ভাজক qx মানে ভাগফল আৰু rx মানে ভাগশেষ এই গোটেই কেইটা হৈছে এটা এটা বহুপদ এটোকে আমি কওঁ বহুপদৰ বিভাজন কলন বিধি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাও আমাক একেটাই কৈছিলে ইয়াত আছিল a = bq + r তোমালোকে যদি এতিয়াও ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো চোৱা নাই চাই লব পাৰিবা এটোই হৈছে আমাৰ বহুপদৰ বিভাজন কলন বিধি এতিয়া আমি অনুশীলনী 2.3 চাওঁ প্ৰশ্ন নম্বৰ 1 ত দিছে px বহুপদটোক gx বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা px বহুপদ এটা দিয়া আছে আৰু gx বহুপদ এটা দিয়া আছে এই gx বহুপদটোৱে qx বহুপদটোক হৰণ কৰিবলৈ গৈছে আৰু ভাগফল তাৰমানে qx আৰু ভাগশেষ তাৰমানে rx টো নিৰ্ণয় কৰিবলৈ গৈছে এটা আমি চাওঁ লিখি ললো আমি দিয়া আছে px = x³ - 3x² + 5x - 3 gx = x² - 2 এনেকুৱা ধৰণৰ হৰণবোৰ আমি অষ্টম আৰু নৱম শ্ৰেণীত কৰিছো এতিয়া আগত যেনেকৈ কৰিছিলো তেনেকৈ কৰিম কিন্তু অতি সহজতে কম সময়ত কেনেকৈ কৰিব পাৰি আমি চেষ্টা কৰিম এটোৱে এটোক আমি হৰণ কৰিম x² - 2 হেতু আমি হৰণ কৰিব লাগিব x³ - 3x² + 5x - 3 প্ৰথম আমি এই দুটা মিলাম এই দুটাহে মিলাম প্ৰথম দুটা মিলিলে আমাৰ কাম শেষ প্ৰথমবাৰত পাছৰটো কি হ'ব আমি নাচাওঁ ইয়াত কি আছে আৰু ইয়াত কি আছে আমি হেতু চাম ইয়াত আছে x² মানে দুটা x আছে ইয়াত আছে x³ তাৰমানে তিনটা x আছে এতিয়া ইয়াত যিমানটা কম আছে আমি ওপৰত হেতু দিলে হ'ল ইয়াত দুটা আছে ইয়াত তিনটা আছে তাৰমানে ইয়াত কেটা কম আছে এটা কম আছে আমি হেতু দিললো এটো আৰু এটো পূৰণ হ'ব x³ হ'ব তাৰ পাছত এটো আৰু এটো পূৰণ হ'ব তাৰমানে -2 পূৰণ x তাৰমানে মাইনাস ইয়াত লিখিব লাগিব আমি সদৃশ পদৰ তলতহে সদৃশ পদবোৰ লিখিম x² হোৱাতেন ইয়াত লিখিলোহেঁতেন কিন্তু এটো x হ'ব 2x হেতু কাৰণে লিখিম আমি 5x ৰ তলত -2 twice x এটা আমি মন কৰিব লাগিব ইয়াত আমি মাইনাস দিম গোটেই চিনবোৰ হলনি হৈ যাব এটো আগতে কোন আছিল এই মাইনাসে হৈ দিব এই মাইনাসটো ইয়াৰ লগত লাগি ইয়াত প্লাস হৈ যাব আমি হেতু কথা মনত ৰাখিব লাগিব পাছৰ সাইনবোৰ মানে চিহ্নবোৰ হলনি হৈ যায় এতিয়া আমি এটো তলত নমাই দিও ইয়াত তলটো বিয়োগ কৰিবলৈ একোই নাই কিবা -3x² এটো প্লাস এটো আমি চিহ্নটো নাচাও আমি এটো চিহ্ন চাম প্লাসে প্লাসে প্লাস হৈ গল 5x + 2x তাৰমানে +7x হৈ গল -3 এটো আমি নমাই দিম এতিয়া আমি এটো আৰু এটো মিলাব লাগে ইয়াত কোনো সংখ্যা নাই ইয়াত আকৌ -3 আছে যদি ইয়াত একো নাথাকে ইয়াত কিবা সংখ্যা থাকে এটো আমি লৈ লম ইয়াত মাইনাস আছে আমি মাইনাসটো হতে ল'ব লাগিব 3 এতিয়া সো ইয়াত x² আছে ইয়াত x² আছে তাৰমানে x কমি থকা নাই আমি ইয়াত একো দিব নালাগে এতিয়া আমি এটো পূৰণ কৰিলে হ'ল x² - 3x3 তাৰমানে -3x² হৈ গল -2 - 3 মাইনাসে মাইনাসে হৈ গল +6 কিন্তু আমি বহাব লাগিব ইয়াৰ তলত কাৰণ x ৰ পদটো আমি নাপালো হেতু কাৰণে হৈ যাব মাইনাসে মাইনাসে প্লাস এটো হৈ যাব 6 এতিয়া আমি ইয়াত মাইনাস লিখিব লাগিব তেতিয়া কি হৈ যাব এই -2 প্লাস হৈ যাব আৰু এই +2 মাইনাস হৈ যাব এই প্ৰথম পদগিটা আমি মিলাই লওঁ কিয় এইগিটা যাতে বিয়োগ হৈ পেলাই শূন্য হৈ যায় এতিয়া বাকি থাকি যোৱা পদগিটা আমি যোগ বিয়োগ কৰিলে হ'ল
7x তলত একো নাই আমি এটো কাৰণে অকল লিখিম 7x এটো মাইনাস আমি এটো না চাও এটো চাম মাইনাসে প্লাস কিন্তু চিনটো হে মাইনাস তাৰমানে 3 6 9 9 হৈ গল এতিয়া আমি x স্কয়াৰ - 2a x কিউব - 3x স্কয়াৰ প্লাস 5x - 3 হৰণ কৰিলো আৰু আমি ভাগফল পালো x - 3 আৰু ভাগশেষ পালো 7x - 9 আমাক এতিয়া কৈছিলে যে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা তোমালোকে তলত লিখিবা মই জায়গা নাই মই এডখতে লিখিছো এতেকে qx আমি ভাগফলটো লম qx তাৰমানে x - 3 আৰু ভাগশেষটো লম আমি rx তাৰমানে rx মানে আমি পালো 7x - 9 অতি সহজ নহয় জানো এটা 2 নম্বৰৰ আমাক দিছে px মানে দিছে x to the power 4 - 3x square plus 4x plus 5 আৰু gx মানে দিছে x square plus 1 minus x ইয়াত কি হৈছে ইয়াত আমাৰ এটো 4 মাত্ৰাৰ এটা বহুপদ হয় কিন্তু ইয়াত x to the power 4 টো আছে কিন্তু x কিউব টো নাই তাৰ পাছৰ পদটো নাই x square আছে তাৰপিছত x আছে মাজত যেটো নাই হেতু আমি লৈ লব লাগিব আৰু ইয়াত x square plus 1 minus x আছে আমি জানো যে x square পিছত সদায় x আহিব লাগে তাৰ পাছত ধ্ৰুবক পদটো আহিব লাগে হেতু কাৰণে এটো আমি মাজলে লৈ আনিম আৰু এটো 1 টো পাছলে পঠাই দিম এতিয়া px মানে দিয়া আছে আমি লিখি লওঁ px সমান ইয়াত যেটো পদ নাই হেতু আমি শূন্য এটা পূৰণ কৰি লম তেতিয়া হি শূন্য হৈ দিব x to the power 4 plus আমি লৈ লওঁ 0x cube minus 3x square এটো 0x cube লৈছো কাৰণ x cube পদটো ৰাখিটো নাই হেতু কাৰণে আমি এটো লৈ লৈছো যাতে ই আকৌ শূন্য হৈ থাকে আৰু ইয়া মানটো একে থাকে plus 4x plus 5 এটা gx টো আমি সজাই লিখিম x square লিখিম তাইছো minus x লিখিম তাইছো 1 লিখিম x square minus x plus 1 এটি আমি এটোৱে এটো হৰণ কৰিম এটো আমি লৈছো কিয় যদি x কিউব ওলাই যায় কেনেবাকে তেতিয়া হলে আমি তাৰ তলত বহুৱাবলে সদৃশ পদ নাপাম হেতু কাৰণে আমি এটো লৈ লব লগিয়া হৈছে এটি আমি এটো হৰণ কৰি দিও x square minus x plus 1 এটো আমি হৰণ কৰিব লাগে x to the power 4 plus 0x cube minus 3x square plus 4x plus 5 আমি অকল প্ৰথমটোহে মিলাম বাকিবোৰ আমি চিন্তা নকৰো x square আছে x to the power 4 আছে ইয়াৰ x দুটা আছে ইয়াৰ x চাৰিটা আছে তাৰ মানে কেটা কমি আছে দুটা আমি দিম x square এই দুটা মিলি এটোৱে হৈ যাব x to the power 4 এটো আমি নাইকিয়া কৰিব লাগে একে কৰি লওঁ এতিয়া এটো আৰু এটো পূৰণ হ'ব -x plus x square দুইটা পূৰণ কৰিলে আমি পাম minus x আৰু x square মানে x cube হেতু কাৰণে আমি এটো লব লগিয়া হল নহলে আমি বহুৱাবলে জায়গা না পালো হেতেন minus x cube এতে এটো আৰু এটো পূৰণ হ'ব 1 plus আৰু x square তাৰ মানে plus x square হ'ব ইয়াতে মাইনাস হৈ যাব এ ভিতৰ চিহ্নবোৰ সলনি হৈ যাব -2 হৈ যাব প্লাস আৰু প্লাসটো হৈ যাব মাইনাস এতে আমি বিয়োগ কৰিলে হল এটোটো কামে নাই 0 আছে আমি এটো চাম আৰু এটো চাম ইয়া ওপৰত একো নাই কাৰণে এটো কি লম আমি অকল x কিউব লম এটো মাইনাস আৰু এটো মাইনাস আমি এটো চাম মাইনাস মাইনাস প্লাস কিন্তু চিহ্নটো হে মাইনাস 3x square plus x square তাৰমানে 4x square plus 4x plus 5 এতে এটো আৰু এটো চাও x square আছে x কিউব আছে কেটা x কমি আছে এটা কমি আছে আৰু আগত দুইটাতে প্লাস আছে প্লাস x তেতিয়া হৈ যাব এই x কিউব minus x plus x পূৰণ কৰিলে হৈ যাব minus x square plus minus minus 1 পূৰণ x plus x এতিয়া ইয়াত মাইনাস দিলো এই মাইনাস টু প্লাস হৈ যাব আৰু এই প্লাস টু মাইনাস হৈ যাব এতিয়া আমি ওপৰৰ চিহ্ন গিটা নাচাও এই ব্ৰেকেটৰ ভিতৰ চিহ্ন গিটা চাম এই মাইনাস এ প্লাস এ মাইনাস তাৰমানে 4x square minus x square তাৰমানে 3x square কিন্তু চিহ্নটো কি আহে ডাঙৰটো আগৰটো আহে -3x square এ প্লাস এ মাইনাস ডাঙৰটো আগৰ চিহ্নটো আহে প্লাস 4x minus x তাৰমানে 3x plus 5
এতিয়া এটো আৰু এটো আমি মিলাব লাগে ইয়াত আছে x স্কয়াৰ ইয়াত আছে x স্কয়াৰ কিন্তু ইয়াত আছে -3 ইয়াত আকৌ -3 নাই বা একো সংখ্যা নাই এটো কাৰণে আমি লম -3 x স্কয়াৰ দুটা মিলি আছে আমি লব নালাগে x স্কয়াৰ পূৰণ 3 তাৰমানে -3x স্কয়াৰ পাম -x -3 - প্লাস 3x 1 -3 পূৰণ কৰিলে আমি পাম -3 ইয়াতে আমি মাইনাস দি দিম এটো হৈ যাব প্লাস এটো হৈ যাব মাইনাস এটো হৈ যাব প্লাস এতিয়া আমি কি পাম এ দুটাটো নাই প্লাস 3x minus 3x plus or minus 0 হৈ যাব এটো প্লাস 5 plus 3 তাৰ মানে আমি পাম 8 ইয়াত আমি ভাগফল তাৰ মানে qx মানে পালো x square plus x minus 3 আৰু ভাগশেষ তাৰ মানে rx মানে পালো আমি 8 এটাকে qx সমান x square plus x minus 3 rx সমান 8 অষ্টম শ্ৰেণী আৰু নৱম শ্ৰেণীত কৰা ধৰণে আমি কৰি আছো একেবোৰ কামকে কৰি আছো নহয়নে বাৰু এতিয়া আমি 3 নম্বৰটো চাওঁচোন ইয়াত px মানে দিয়া আছে x to the power 4 minus 5x plus 6 আৰু gx মানে দিয়া আছে 2 minus x square ইয়াত আকৌ কি হৈছে x to the power 4 আছে x cube টো নাই x square টো নাই তাৰ পিছত x আছে ইয়াত আমি হেগিটা দি ল'ব লাগিব আৰু ইয়াত কি হৈছে ধ্ৰুৱক পদটো আগত আছে আৰু x square টো পিছত আছে এটো আমি হাল ফলনি কৰি ল'ব লাগিব px আমি নথকা গিটা মাজত শূন্যই পূৰণ কৰি লম x to the power 4 plus 0x square কৰি লম plus 0x এটো x cube plus 0x square minus 5x plus 6 কৰি লম আৰু হেটো আমি লিখিম minus x square plus 2 এতিয়া আমি এটো হৰণ কৰিম minus x square plus 2 এটো আমি হৰণ কৰিব লাগে x to the power 4 plus 0x cube plus 0x square minus 5x plus 6 প্ৰথম দুটা মিলাব লাগে ইয়াত মাইনাস আছে ইয়াত প্লাস আছে তেনেহলে আমি মাইনাস টা দিব লাগিব x square x to the power 4 ইয়াত আছে দুটা ইয়াত আছে চাৰিটা কমি আছে কেটা দুটা x square দিম তেতিয়া ইয়াত হৈ যাব x to the power 4 আমি প্ৰথমটো মিলাব লাগে কৈছো এতিয়া দুটা পূৰণ কৰো plus 2 minus x square plus or minus 2x square হ'ব কিন্তু ইয়াত নবহ আমি বহাব লাগিব ইয়াত 2x square ইয়াত তলত আমি একো নেপালো এবাৰ কিন্তু ইয়াত অলপ পাই গলো হেতু কাৰণে আমি এবোৰ লিখিব লাগিব যিবোৰ নিদিয়ে মাজত মাইনাস ইয়াতো আগৰে একো নাই এটো মাইনাস টো প্লাস হৈ যাব এতিয়া এটো কাম নাই এটোটো মিলাইছো আমি কটাকৰি হৈ যাবলে এটো ওপৰটো আমি একো নধৰো ইয়াত 0x square আছে তাৰ মানে হি শূন্য হৈ আছে আমাৰ দৰকাৰ নাই এটো প্লাস 2x square তাৰ মানে অকল 2x square লিখিম minus 5x plus 6 আকৌ আমি প্ৰথমৰটাহে মিলাম ইয়াত মাইনাস আছে ইয়াত প্লাস আছে আমি দিম মাইনাস x square আছে ইয়াত x square আছে আমি তাতে একো দিব নালাগে কিন্তু ইয়াত 2 এটা আছে ইয়াৰ আগত একো নাই হেতু কাৰণে আমি কি দিব লাগিব 2 এটা দিব লাগিব এতিয়া এই দুটা মিলি পেলাই হৈ যাব 2x square plus minus plus minus 2 পূৰণ 2 4 কিন্তু ইয়াত তলত নহয় বহিব ইয়াৰ তলত minus 4 এটো আমি মাইনাস দিব লাগিব এ ভিতৰটো অলনি হৈ যাব হি প্লাস হৈ যাব এতিয়া এটো আমি নমাই দিম minus 5x plus plus 6 6 10 তাৰমানে minus 5x plus 10 হেতু আমি পালো ভাগশেষ আৰু minus x square minus 2 হেতু পালো ভাগফল এটাকে qx সমান আমি পালো minus x square minus 2 আৰু rx তাৰমানে আমি পালো minus 5x plus 10 একেবাৰে সহজ নহয় নব কৰিবলৈ এতিয়া আমি 6 নম্বৰ চাও 4 আৰু 5 টো তোমালোকে কৰিবা আগত কৰা দৰে একে হয় এতিয়া আমি 6 নম্বৰটো চাও px মানে আমাক দিছে 2x to the power 5 minus 5x to the power 4 plus 7x cube plus 4x square minus 10x plus 11
আৰু gx মানে দিছে x³ + 2 তেমি চাও ইয়া ঘাতবোৰ একাধিক ক্ৰমে আছে নাই 5 4 3 2 1 আছে ইয়াত আমি একো দিব না লাগে আৰু gx মানে x³ টো আগত আছে ধ্ৰুৱকটো পিছত আছে আমি তেনেকৈ ৰাখিব লাগিব px দিয়া আছে 2x to the power 5 minus 5x to the power 4 plus 7x³ plus 4x square minus 10x plus 11 আৰু gx মানে দিয়া আছে x³ plus 2 এটা আমি হৰণ কৰোঁ x³ plus 2 এটো আমি হৰণ কৰিম 2x twice x to the power 5 minus 5x to the power 4 plus 7x³ plus 4x square minus 10x plus 11 যথেষ্ট দীঘল কিন্তু কৰোঁতে আমাৰ অতি কম সময়তে ওলাই যাব প্ৰথম দুটা মিলাম আমি ইয়াত 2 আছে ইয়াত একো নাই হেতু আমি দিলও প্ৰথমতে x³ আছে x to the power 5 আছে ইয়াত 3টা আছে ইয়াত 5টা আছে কেটা কমি আছে দুটা কমি আছে তেতিয়া এটো হৈ যাব twice x to the power 5 এতিয়া এটো আৰু এটো পূৰণ হ'ব 2 আছে 4 হৈ যাব আৰু x স্কয়াৰ আছে আমি ইয়াৰে বহাব লাগিব ইয়াত অলপ বহাব নোৱাৰিম তাৰমানে এটো হৈ যাব 4x স্কয়াৰ এতিয়া আমি ইয়াত মাইনাস দিম আৰু ভিতৰৰ এটো হলনি হৈ যাব এতিয়া সকলোখিনি আমি নমাই দিম এটো গল ইয়াত তলত একো নাই তাৰমানে -5x to the power 4 হ'ব প্লাস ইয়াত তলত একো নাই 7x³ হ'ব এই চিহ্নটো না চাও তলৰটো চাম প্লাস এ মাইনাস 4x স্কয়াৰ -4x স্কয়াৰ তাৰমানে শূন্য হৈ যাব এটো আমাৰ কাৰণে এটো আমি লিখিম -10x plus 11 এতিয়া আমি প্ৰথম দুটা পদ চাব লাগে ইয়াৰ আগত একো সংখ্যা নাই ইয়াত আছে -5 এটো আমি লম -5 x³ আছে 3টা আছে x to the power 4 4টা আছে কেটা কমি আছে এটা কমি আছে আমি এটা দি দিম তাৰমানে হৈ যাব -5x to the power 4 এটা পূৰণ কৰিম প্লাস এ মাইনাস যাব 2 আৰু 5x তাৰমানে 2 * 5 2 পূৰণ 5 10 আৰু x -10x আমি x তলতহে বহাব পাৰিম ইয়াতে আমি মাইনাস দি দিম এটো হৈ যাব প্লাস আৰু এটো হৈ যাব প্লাস এতিয়া এইটাটো গল ইয়া তলত একো নাই এটো এনেকৈ আহিব 7x³ এ মাইনাস এ প্লাস এ -10x -10x 0 হৈ যাব এটো আমাৰ দৰকাৰ নাই প্লাস 11 প্ৰথম দুটা মিলাও x³ দুইটাতে একে আছে ইয়াত 7 আছে ইয়াত একো নাই আমি দিম +7 এটো হৈ যাব 7x³ এটো আৰু এটো পূৰণ হ'ব 2 আৰু 7 2 7 গুণ 14 দুইটাতে প্লাস আছে ইয়াত হ'ব +14 ইয়াত আমি মাইনাস দি দিম এটো তেতিয়া মাইনাস হৈ যাব এতিয়া এটো গল প্লাস এ মাইনাস চিনটো আহে ডাঙৰটো আগটো -14 -11 তাৰমানে হৈ যাব 3 এবাৰ আমি ভাগফলটো পালো twice x square -5x plus 7 আৰু ভাগশেষটো পালো -3 এটাকে মই ইয়াতে লিখি দিছো qx সমান আমি পালো twice x square -5x plus 7 আৰু rx মানে আমি পালো -3 একেবাৰে সহজ নহয় নে বাৰু